ভাগৱত গীতাৰ অধ্যায় 1 আৰু 44 নম্বৰ শ্লোকত অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছে, হে প্ৰভু, মই মোৰ শিক্ষাগুৰুসকলৰ পৰা শুনিছোঁ, যিয়ে ধৰ্ম নষ্ট কৰে, যিয়ে বংশ বিনাশ কৰে, তেওঁলোকে হেনো সদায় নৰকত স্থান পায়। ইয়াৰ সত্যতা কিমান? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, কিমান আশ্চৰ্যকৰ কথা। আমি সদায় অপকৰ্ম আৰু অধৰ্মৰ পথত যাবৰ কাৰণে উদ্যত হৈ থাকোঁ, সদায় সাজু হৈ থাকোঁ। আমি অপকৰ্ম আৰু অধৰ্মৰ পথত যোৱাৰ আগত এবাৰো ভাবি নাচাওঁ ইয়াৰ পৰিণাম কি হ'ব। আমি আমাৰ নিজৰ ৰাজ সুখৰ কাৰণে, আমি নিজৰে আত্মীয় ভাই বন্ধু মিতি কুটুম বাই ভনী এই সকলোবোৰৰ লগত চল প্ৰবঞ্চনা কৰি তেওঁলোকৰ নামত সুখ বা তেওঁলোকৰ নামত থকা সা সম্পত্তি সকলোবোৰ আমি নিজে ভোগ কৰি ৰাজসুখ কৰিব বিচাৰোঁ। কিন্তু আচলতে এই ৰাজসুখ কিমান সময়ৰ কাৰণে, কিন্তু তেওঁলোকে এইটো কথা বুজি নাপায় যে সেই ৰাজসুখ কেৱল মাত্ৰ খন্তেকীয়া হয়। যিয়ে নিজৰ খন্তেকীয়া সুখৰ কাৰণে এবাৰো ভাবি নাচায় তেওঁ ভুলৰ কাৰণে হয়তো এটা জাতি বা তেওঁলোকৰ সম্পূৰ্ণ বংশটো নষ্ট হৈ যাব পাৰে। তেওঁ ভুলৰ কাৰণে ধৰ্মৰ বিঘিনি ঘটিব পাৰে, ধৰ্মৰ বিনাশ হ'ব পাৰে। তেন্তে তুমিয়ে কোৱা, হে অৰ্জুন, যাৰ ভুলৰ কাৰণে, যাৰ উদ্যমান সুখৰ কাৰণে এটা জাতি, এটা বংশ বা ধৰ্ম সম্পূৰ্ণৰূপে নষ্ট হৈ যায়, তেওঁলোকৰ কাৰণে নৰকতকৈ আৰু উপযুক্ত স্থান কি হ'ব পাৰে? মই ভাবোঁ তেওঁলোকৰ কাৰণে নৰকেই হৈছে উপযুক্ত স্থান। সেইকাৰণে অপকৰ্ম আৰু অধৰ্মৰ পথৰ যোৱাৰ আগত সদায় এবাৰ চিন্তা কৰি চাওক যে ইয়াৰ পৰিণাম কি হ'ব, আৰু নভবা নিচিন্তাকৈ কোনো ধৰণৰ কৰ্মত অংশগ্ৰহণ কৰাটো একেবাৰেই ভুল সিদ্ধান্ত।